এতিয়া আহিছোঁ বৰুণ বেভাৰেজ এই শ্বেয়াৰটোলৈ। এইটো 621 ৰেঞ্জত আছে বৰ্তমান, আৰু ইয়াত চাবলৈ গ'লে এক্সপাৰ্ট ৰেটিংটো ভাল আছে, 81% আছে। কিন্তু পিইটো কিন্তু অলপ হাই হৈ আছে, ভালকৈ হাই হৈ আছে, ইণ্ডাষ্ট্ৰি পিইতকৈ যথেষ্টখিনি হাই হৈ আছে। সেইটো কাৰণে আপোনালোকে এইটো বাই কৰাৰ সময়ত চাই ল'ব। আৰু এবাৰ কোম্পানী যদি আপোনালোকে চাবলৈ যায়, ফাইনেন্সিয়েলখিনিত নেটৱৰ্কটো ভালেমান গ্ৰ' কৰিছে, যিহেতু এইটো মে বি লিকাৰ বনোৱা কোম্পানী হয়। আৰু কিন্তু প্ৰফিটটো মাজতে ড্ৰপ কৰিছিলে, আকৌ ৰিচেণ্টলি হাইক কৰিছে। আৰু ৰেভিনিউটো চাবলৈ গ'লে অলপ কনষ্টেণ্টে আছে বুলি আপুনি ক'ব পাৰে, যোৱা 3টা কোৱাৰ্টাৰৰ পৰা ধৰি পেলাই। কিন্তু প্ৰমোটাৰ হোল্ডিং চাবলৈ গ'লে 63% গোটেইকেইটা কোৱাৰ্টাৰতে কনষ্টেণ্ট আছে। তো সেইটো হিচাপে চাবলৈ গ'লে যিহেতু প্ৰমোটাৰ্ছৰ ফেথ আছে এই শ্বেয়াৰটোৰ ওপৰত, আৰু যিহেতু লিকাৰ মেনুফেকচাৰিং টাইপৰ কোম্পানীয়ে হয়, এইটো ইন ফিউচাৰ ভৱিষ্যত ভাল আছে। আপোনাৰ যিহেতু জানেই আৰু ইণ্ডিয়াত লিকাৰটো চলেই, সেই হেতুকে আপোনালোকে এইটো লং টাৰ্মত ইনভেষ্ট কৰিব পাৰে।